আমাৰ ছাৰ আছিলে, মই গাড়ী ষ্টেণ্ডত ৰখি আছিলোঁ, চাৰিআলি কিতাপ কিনিবলৈ আহিছিলোঁ। হেল্প কৰিব লাগে, দুখীয়াক মানে হিংসা কৰিব নালাগে। হিংসাই বহুত হেৰি আছে, পাপ আছে। আপোনাক যেতিয়া পঢ়া শুনা কৰি এইবিলাক তুমি নাজানিলা, কি হ'ব তেতিয়া একো নহ'ব। এনেই পঢ়া শুনা কৰি পেলাই মা দেউতাৰ পইচা খৰচা কৰি চুপচাপ এইটো বদমাছ হৈ গৈ আৱাৰাগিৰি হৈ মদ মদৰে খাই ঘূৰি মা দেউতাৰ মনটো দুখ হ'ব ন বাবা। সেইটো তেনেকৈ হেৰি কৰিব। জেনেৰেল নলেজ বহুত ইম্পৰ্টেণ্ট। পঢ়িব লাগিব, টাইমত পঢ়িব লাগে, টাইমত খেলিব লাগিব, টাইমত মানে হেৰি কৰিব লাগিব আৰু টাইম টেবুল মেইনটেইন কৰিব লাগিব। মই এইটো টাইমত এইটো কৰিম, সেইটো টাইমত সেইটো কৰিম, এটা মানে ৰোটেশ্যন ৰাখি দিব লাগে। যাতে ঠিক তেনেকৈ ৰাতিপুৱা উঠি মুখ চুখ ধুলাই কৰিবা, পানী চানী খাবা, লেট্ৰিন বাথৰুম কৰিবা, গা পা ধুলাই কৰিবা, কিতাপ আছে পঢ়িবলৈ আছে যদি কিতাপ পঢ়িবা, যদি নাই কিবা কাম আছে ঘৰৰ মাক ভাত বটাব লাগে নে দেউতাক হাত বটাব লাগে সেইটো কৰি দিয়া। ইমান সুবিধা। আমাৰ ছাৰ আছিলে, মই গাড়ী ষ্টেণ্ডত ৰখি আছিলোঁ, চাৰিআলি কিতাপ কিনিবলৈ আহিছিলোঁ। তো ছাৰে মোক সুধিলে ক'ত যাব বুলি, তো মই ছাৰক ক'লোঁ চতিয়া যাম বুলি। ছাৰে মোক গাড়ীত বহালে আৰু ধুনীয়াকৈ লৈ আহিলে। আৰু ছাৰৰ লগত আহি থাকোঁতে ছাৰে মোক বহুত ধৰণৰ কথা ক'লে আৰু বহুত জ্ঞানৰ কথা ক'লে। ছাৰে মোক বুজালে, এইবোৰ কৰিবলৈ ক'লে কিবা ঘৰত। তো ছাৰ বহুত ভাল। ছাৰৰ ঘৰ ইয়াতে ওচৰতে হয়, আমাৰ নাগশংকৰ হয়। তো সঁচাই ছাৰক লগ পাই বহুত ভাল লাগিছে। ছাৰো ইমান ডাঙৰ মানুহ হয়, আমি ইমান সৰু মানুহ। ছাৰে আমাক ইমান বুজালে। আৰু মানুহে কয় যে সকলোবোৰ পুলিচ বেয়া হয়, কিন্তু সকলোবোৰ পুলিচ একে নহয়। তাৰে উদাহৰণ হ'ল আমাৰ ছাৰ। তো ছাৰ ভেৰি ভেৰি থেংকছ আপোনাক। ঠিকে আছে, একো নাই, এইটোতো মানুহৰ কৰ্তব্য হয় ভাই। হয়, ছাৰক লগ পাই সঁচাই বহুত ভাল লাগিছে। বহুত মানুহে সকলো পুলিচক একে ভাবে, কিন্তু সকলোবোৰ পুলিচ একে নহয়। আৰু ছাৰ থেংক ইউ ছাৰ।